নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লে আৰু আজি মানে ব্লগ নহয় ডেইলি ব্লগ নহয় এটা মেকআপ ভিডিঅ' লৈ আহিছো আৰু এয়া ফাইনেল লুকটো মই আপোনালোকৰ লগত প্ৰথমে শ্বেয়াৰ কৰি লৈছো এয়া কাপোৰ কানি দেখিছে এনেকৈ পৰি আছে মই গোটেই কাপোৰ কানি উলিয়াই মানে কোনযোৰ কাপোৰ পিন্ধো তাকে উলিয়াই থৈছিলো আৰু এয়া ফাইনেল লুকটো মানে লুকটো এইটো হ'ব আৰু কি মানে প্ৰডাক্টে মই এই মেকআপ লুকটো কৰিম সেয়াও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কিন্তু মই যি ইউজ কৰিছোঁ কিন্তু একেবাৰে সাধাৰণ মানে একেবাৰে দামী নহয় যিকেইটা মই ডেইলি ইউজ কৰি থাকোঁ সেইকেইটা বস্তু দি এই মেকআপ লুকটো ক্ৰিয়েট কৰিলোঁ আৰু আশা কৰোঁ আপোনালোকে চাই কমেণ্ট কৰিব আৰু কেনেকুৱা পায় আৰু আমি সাধাৰণতে আমাৰ নিচিনা মানুহে আৰু ইমান দামী দামী মেকআপৰ প্ৰডাক্টবোৰ কিনিবলৈ অসুবিধা হয় অকণমানে কি আৰু হয় আৰু অসুবিধা বহুত দামৰ থাকে প্ৰডাক্টবোৰ সেইটো কাৰণে আমি ঘৰত আচলতে যিকেইটা বস্তু থাকে আমি যিকেইটা ডেইলি ইউজৰ কাৰণে ব্যৱহাৰ কৰোঁ সেইকেইটা দিয়ে মই আজি মেকআপটো কৰি দেখুৱাম বুলি ভাবিছোঁ আৰু আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পাব আৰু যদি ভাল পায় আপোনালোকেও ট্ৰাই কৰিব বুলি আশা কৰিছোঁ তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে কমেণ্টত জনাব আৰু যিখিনি মানে যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে বা নতুন দৰ্শক তেওঁলোকক এটা অনুৰোধ কৰিছোঁ যে মোৰ চেনেলৰ যিবোৰ ভিডিঅ' চাই সেইবোৰ ভিডিঅ'ৰ পৰা যদি আপোনালোকে মানে মনোৰঞ্জন পায় বা কিবা এটা শিকিব পাৰে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটি প্ৰেছ কৰি ল'ব তেতিয়াহে আহিবলগীয়া মোৰ ভিডিঅ'বোৰ পাই থাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ মেকআপ কৰাৰ আগতে মই প্ৰথমে মুখখন ধুনীয়াকৈ ফেচ ৱাছ দি ধুই আহিলোঁ আৰু মেকআপ কৰাৰ আগতে মুখখন চাফা হোৱাটো অতি প্ৰয়োজনীয় আৰু সেইটো কাৰণে মই ধুই আহিলোঁ আৰু এতিয়া টনাৰৰ কাৰণে মই এটা গোলাপ জল ব্যৱহাৰ কৰিছোঁ টনাৰটো আচলতে ক্লিনজিং আৰু টনাৰ দুটা কামেই কৰা হৈছে এইটোত টনাৰ আচলতে কিনিবলৈ গ'লে বেলেগ ব্ৰেণ্ডৰ মানে প্ৰডাক্ট কিনিবলৈ গ'লে বহুত দামৰ থাকে আৰু সেইটো কাৰণে মই এইটো গোলাপ জলেই ইউজ কৰিছোঁ আৰু আপোনালোকে ইউজ কৰিব পাৰে যদিহে ঘৰ নাই মানে আপোনালোকৰ ওচৰত তেতিয়াহ'লে আপোনালোকে এইটো গোলাপ জল টনাৰ হিচাপে ইউজ কৰিব পাৰে আৰু ইয়াৰ পাছতে মই মইশ্চাৰাইজাৰ লগাম স্কিনত আৰু তাৰ কাৰণে অকণমান এইখিনি টনাৰ শুকাবলৈ লাগিব স্কিনত এবজৰ্ব হ'বলৈ লাগিব আৰু মইশ্চাৰাইজাৰৰ কাৰণে মই ডেইলি যিটো ইউজ কৰোঁ সেইটোৱে ইউজ কৰিছোঁ গোলাবৰী আৰু এইটো আৰু আপোনালোকে যিটো সদায় ইউজ কৰে মইশ্চাৰাইজাৰ সেইটোৱেও ইউজ কৰিব পাৰে বা ভাল কিছুমান থাকিলেও আপোনালোকে ইউজ কৰিব পাৰে আৰু মই ইয়াক গালত লগোৱাৰ লগতে অকণমান ডিঙিটো মইশ্চাৰাইজ কৰি লওঁ ডিঙিটো লগাই যিহেতু মোৰ অইলি স্কিন সেইটো কাৰণে বেছি কোৱান্টিটি লোৱা নাই অকণমান লৈয়ে মই মুখখনত মইশ্চাৰাইজ কৰি লৈছোঁ এয়া গোটেই মুখৰ স্কিনতে লগাব লাগিব ধুনীয়াকৈ আৰু অকণমান মানে যিকোনো এটা বস্তু লগোৱাৰ পাছতে অকণমান দেৰি ৰাখিব লাগে লগে আমি আকৌ বেলেগ এটা প্ৰডাক্ট লগাব নালাগে আৰু এয়া গোটেই মুখত লগাই হৈ গ'ল আৰু এতিয়া মই প্ৰাইমাৰ হিচাপে লগাম এল'ভেৰা জেল এইটো নিম আৰু এল'ভেৰা জেল হয় আপোনালোকৰ ওচৰত যিটো থাকে যিটো মানে এল'ভেৰা থাকে বা নিজৰ ঘৰত যিটো নেচাৰেল এল'ভেৰা গছ থাকে সেইটোৰ পৰাও আপোনালোকে লগাব পাৰে আৰু মই এইটো এটা নিম আৰু এল'ভেৰা মিক্স কৰা এটা আছিলে এল'ভেৰা জেল সেইটোৱে মই ইউজ কৰিছোঁ আৰু যদিহে আপোনালোকৰ ড্ৰাই স্কিন হয় তেতিয়াহ'লে ভেচলিন যিটো মই এতিয়া দেখালোঁ সেই ভেচলিনটোও লগাব পাৰে যদিহে ড্ৰাই স্কিন হয় আৰু মই অইলিৰ কাৰণে মই এল'ভেৰা জেল লগাইছোঁ আৰু এয়া গোটেই মুখত লগোৱাৰ লগতে মই ডিঙিটো লগালোঁ সেইটো এল'ভেৰা জেলটো বহুত স্কিনৰ কাৰণে ভাল হয় সেইটো কাৰণে এইটো এনেও লগাই থাকিব পাৰি ডেইলি আৰু মোৰ চকুৰ তলত বহুত ডাৰ্ক চাৰ্কল আছে মানে চকুৰ গুৰিত ক'লা পৰে কাৰণ মোৰ চাইনাচাইটিছৰ প্ৰব্লেম আছে সেইটো কাৰণে কিন্তু মই ইয়াত আজি
কনচিলাৰ নলগাওঁ, যিহেতু মোৰ কনচিলাৰো মোৰ লগত নাই। আপোনালোকেও স্কিপ কৰিব পাৰে সেইটো যদি কনচিলাৰ নাথাকে, কিন্তু DIY কৰিও আপোনালোকে লগাব পাৰে, সেইটো মই বেলেগ এদিন দেখাম বাৰু। আৰু এয়া মই আপোনালোকৰ আগত দেখুৱাইছোঁ এয়া ছানস্ক্ৰীনটো হৈছে মোৰ লেকমিৰ এক্সপাৰ্ট। সেইটো ছানস্ক্ৰীন লগাইছোঁ, আৰু ছানস্ক্ৰীন লগোৱাটো অতিকে জৰুৰী আমাৰ যিহেতু ৰ'দৰ বাহিৰত ওলাব লগা হয়, সেইটো কাৰণে আৰু ছান প্ৰটেকশ্যনৰ কাৰণে আমি ছানস্ক্ৰীনটো লগোৱাটো অতি জৰুৰী। কিন্তু ছানস্ক্ৰীন লগোৱাৰ আগতে সদায় মইশ্চাৰাইজাৰ এপ্লাই কৰিব লাগে স্কিনত, তেতিয়াহে মানে ছানস্ক্ৰীনটো কাম দিয়ে আৰু এয়া ছানস্ক্ৰীন লগোৱাৰ পাছত মোৰ স্কিনৰ টেক্সাৰটো আপোনালোকৰ ওচৰৰ পৰা দেখুৱাই দিছোঁ। আৰু এতিয়া মই এপ্লাই কৰিম লেকমি CC ক্ৰীম, যিটো মানে 3টা শ্বেডত আহে। সেই বেছ শ্বেডটো মই লৈছোঁ, কাৰণ ফাউণ্ডেশ্যন বেছি হেভি মেকআপ মই নকৰোঁ, সেইটো কাৰণে ফাউণ্ডেশ্যন লগোৱা নাই, লেকমি CC ক্ৰীমটোৱে লগাইছোঁ। আৰু আপোনালোকেও যদি বেছি মানে মেকআপৰ বিষয়ে নাজানে বা মেকআপ কৰিবলৈ নাজানে, তেতিয়াহ'লে CC ক্ৰীম লগাব পাৰে, কাৰণ ফাউণ্ডেশ্যনৰ শ্বেডবোৰ আমি সকলোৱে কোনটো স্কিনৰ লগত কোনটো মিলে সেইটো আমি নাজানিবও পাৰোঁ। যদি আপোনালোকে জানিব বিচাৰে, আপোনালোকৰ মেকআপ আৰ্টিষ্টৰ লগত সুধিব পাৰে আপোনাৰ স্কিনৰ লগত কোনটো মিলে, তেতিয়াহে আপোনালোকৰ যদি নিজে মেকআপ কৰিব লগা হয়, তেতিয়া আপোনালোকে নিজে ধুনীয়া মেকআপ এটা কৰিব পাৰে। অন্যথা আপোনাৰ মেকআপটো বহুত বেয়া দেখি যদি ফাউণ্ডেশ্যনৰ শ্বেডটো নিমিলে আমাৰ স্কিনৰ লগত। আৰু সকলোৱে জানে আমাৰ স্কিনৰ টেক্সাৰ বা স্কিনৰ কালাৰটোৰ অনুসৰি আমাৰ বেলেগ বেলেগ শ্বেড থাকে। আৰু এয়া মই CC ক্ৰীমটো লগোৱা হৈ গ'ল। আৰু এতিয়া ডাৰ্ক চাৰ্কলখিনি ঢাকিবলৈ মই কনচিলাৰ নলগাওঁ, আৰু অকণমান CC ক্ৰীমটো ছেট কৰিবলৈ মই অকণ পাউডাৰ লগাম। আৰু এইটো মই হোৱাইট টনৰ পাউডাৰটো লগাইছোঁ, আপোনালোকে যিটো আপোনালোকৰ ওচৰত থাকে সেইটোৱে লগাব পাৰে। ময়ো এইটোৱে লগাইছোঁ, আৰু মোৰ ওচৰত এইটোৱে আছে। মোৰ কম্পেক্ট বা বেলেগ কিবা লগোৱা নাই, মই ডাইৰেক্ট এইটো মোৰ যিটো ডেইলি ইউজ কৰা পাউডাৰ হয়, সেইটোৱে মই এইটো লগাই লৈছোঁ স্কিনত। আৰু আপোনালোকেও যিটো ভাল পায় সেইটোৱে লগাব, যদি কম্পেক্ট ভাল পায় কম্পেক্টো লগাব পাৰে। আৰু এতিয়া মই আইব্ৰ' পেঞ্চিলডাল লৈছোঁ, আৰু আইব্ৰ'খিনি আঁকি ল'ম। কিন্তু মোৰ আইব্ৰ'ডাল দেখিছে একেবাৰে পাতল, একেবাৰে নাই মানে, সেইটো কাৰণে মই বেছি ইয়াত ডাঠ নকৰোঁ, কাৰণ বেছি ডাঠ কৰিলে আননেচাৰেল লাগে, নেচাৰেল দেখাটোহে মই ভাল লাগে, আৰু সেইটো কাৰণে মই বেছি ডাঠকৈ নাআঁকো, আৰু অকণমান দেখি পাবলৈ, আৰু যিহেতু মোৰ একেবাৰে নাই, সেইটো কাৰণে অকণমান দেখি পাবলৈ অকণমান লগাই লৈছোঁ। আৰু এতিয়া লগাম চকুৰ তলত কাজল, আৰু এইডাল কাজলডাল লগাই ল'ম। যিহেতু মই বেছি হেভি মেকআপ নকৰোঁ বুলি কৈছোঁৱেই, তথাপি মানে আপোনালোকে যদি বিচাৰে তেতিয়া আইলাইনাৰটো লগাব পাৰে। যিহেতু মোৰ চকুৰ ভাঁজ নাই একেবাৰে, লগালেও মানে একো ধৰা নপৰে, সেইটো কাৰণে মই আইলাইনাৰ প্ৰায় নলগাওঁৱে। সেইটো কাৰণে এই কাজলডালে অকণমান ছাইডলৈ লৈ যাওঁ, যাতে লগোৱাৰ নিচিনা দেখি, আৰু অকণমান ছাইডলৈ। আৰু আইশ্বেডোটো নলগাওঁ, আইশ্বেডো লগালেও মানে যদি কিবা বেছি হেভিকৈ মানে ক'ৰবাত যোৱা নিচিনা লাগে। আৰু এনেই ইমান ডাঙৰ বিয়া থাকিলে বেলেগ কথা বাৰু, এনেই মেকআপ এটা কৰিবলৈ হ'লে ইমান হেভি নকৰিলেও হয় বুলি মই ভাবোঁ। আৰু যদি আপোনালোকে ভাল পাই লগাব পাৰে, মই নলগাওঁ। আৰু এতিয়া মই ব্লাছ হিচাপে এটা লিপষ্টিক লগালোঁ, যিটো ৰেড কালাৰ লিপষ্টিক আছিলে মোৰ, সেইটোৱে ব্লাছ হিচাপে ইউজ কৰিলোঁ। আজিকালি DIY দেখুৱাই থাকে ব্লাছ হিচাপে লিপষ্টিক নহ'লে লিপ বাম এইবোৰে ইউজ কৰা দেখায়, সেইটো কাৰণে মই এইটো DIY ট্ৰাই কৰি চাইছোঁ। আৰু কণ্টুৰিং বাবে মোৰ ওচৰত এটা চকলেট কালাৰ মানে লিপষ্টিক আছিলে, আৰু সেই চকলেট কালাৰ লিপষ্টিকটোৱে মই কণ্ট্ৰল কৰিছোঁ। যিহেতু মোৰ মুখখন এনেই ক্ষীণেই, ইমান ক্ষীণ দেখুৱাবলৈ দৰকাৰ নাছিলে, কিন্তু তথাপি মই অকণমান আপোনালোকক দেখুৱাবৰ কাৰণে কণ্ট্ৰলটো সেইটো কাৰণে অকণমান লগাই দেখিছোঁ। আপোনালোকৰ যদি বহল মুখ থাকে তেতিয়াহ'লে আপোনালোকে কণ্ট্ৰলিং কৰিব পাৰে। আৰু এতিয়া মই ওঠখনত হাইড্ৰেট কৰিবৰ কাৰণে অকণমান ভেচলিন লগাই লৈছোঁ এয়া, আৰু তাৰ ওপৰতহে মই লিপষ্টিকটো এপ্লাই কৰিম। আৰু যিটো লিপষ্টিক মই গালত এপ্লাই কৰিছিলোঁ এজ এ ব্লাছ হিচাপে, সেইটোৱে মই ওঠতো লিপষ্টিকটো লগাম, ৰেড কালাৰ। আৰু এয়া লিপষ্টিকটো লগাই ল'লোঁ।
মেকআপটো কেনেকুৱা লাগিছে আপোনালোকে জনাব। আচলতে মই কোনো মেকআপ আৰ্টিষ্ট নহয়, তথাপি মানে যিখিনি মই যেনেকৈ কৰোঁ সেই তেনেকৈ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আৰু কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে মোক মাফ কৰিব বুলি আশা কৰিছোঁ। লিপষ্টিক লগোৱা হৈ গ'ল আৰু এতিয়া প্ৰায় কমপ্লিট হ'বলৈ হৈ গৈছে আৰু। কিন্তু এগৰাকী অসমীয়া বোৱাৰী হিচাপে ৰঙা ফুটটো আৰু সেন্দুৰকণ নলগালে কিবা মেকআপটো আধৰুৱা হৈ থাকে নহয় জানো। সেইটো কাৰণে সেন্দুৰটো মই ধুনীয়াকৈ লগাই লৈছোঁ আৰু সেন্দুৰকণ লগোৱাৰ পিছত সৌন্দৰ্যটো আৰু বেছিকৈ বাঢ়ি যায় বুলি মই ভাবোঁ। আৰু যিমানেই মেকআপ নকৰক সেন্দুৰটো নলগালে কিবা ইনকমপ্লিট হয় মেকআপটো, এগৰাকী অসমীয়া বোৱাৰী হিচাপে। আৰু এতিয়া মই চুলিৰ হেয়াৰ ষ্টাইলটো কৰি লৈছোঁ। আৰু হেয়াৰ ষ্টাইলটো আপোনালোকৰ মুখৰ লগত যিটো মিলে সেই তেনেকৈ কৰি ল'ব। মই আজি পটককৈ এনেকৈয়ে কৰি লৈছোঁ আৰু এযোৰ কাণফুলি পিন্ধি ল'ম এনেকৈ ঝুমকা টাইপৰ। আৰু আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ কাণফুলিযোৰ পিন্ধিব পাৰে। মই এযোৰে পিন্ধিছোঁ আৰু প্ৰায় মোৰ মেকআপ কমপ্লিট হৈ গ'ল আৰু একেবাৰে ফাইনেল লুকটো আপোনালোকৰ লগত দেখুৱাইছোঁ, চাই থাকক।